নমস্কাৰ প্ৰিয় দৰ্শক দীপালী ৰান্ধনীশালৰ অন্য এটা ভিডিঅ'লৈ মই দীপালীয়ে আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ লৈছোঁ এয়া আমলখি আৰু মাছৰ তৰকাৰী। ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। গতিকে আহকচোন মইনো কেনেকৈ মাছ আৰু আমলখিৰ তৰকাৰী বনাওঁ তাকে চাই ল'ব। এই আমলখিজোপা চাওকচোন কেনেকৈ লমা লমাই আমলখিবোৰ লাগিছে। মই এতিয়া ইয়াৰ পৰাই কেইটামান আমলখি বুটলি নিম। আমলখিৰ গুণাগুণৰ কথা আপোনালোকতো সকলোৱে জানে, গতিকে আমি খুব আমলখি খাব লাগে। এয়া মই আমলখি আনি ধুই চফা কৰি ল'লোঁ, লগতে এটা আলুও কাটি লৈছোঁ। এতিয়া এটা প্ৰেছাৰ কুকাৰত আলু আৰু আমলখিখিনি এটা হুইচেল মাৰি বইল কৰি ল'ব লাগিব। এতিয়া তাৰ বাবে কুকাৰত আলু আৰু আমলখিখিনি বাকি দিলোঁ। এতিয়া ইয়াতে এইখিনি ডুব যোৱালৈকে পানী দিম। দি পেলাই এইটো গেছত পাতি দিম এটা হুইচেল মাৰিবৰ কাৰণে। তাৰপিছত ভাপ ৰিলিজ হোৱালৈকে এইটো ৰাখি থ'ম। কুকাৰটোৱে হুইচেল মাৰে মানে আমি মাছখিনি ভাজি লওঁ। তাৰ বাবে কেৰাহীত গৰম হৈ থকা তেলত দি দিছোঁ মাছ কেইটুকুৰা। মাছখিনিত মই আগতেই নিমখ হালধি সানি থৈছিলোঁ। এয়া মই ভাঙন মাছ লৈছোঁ। আপোনালোকে নিজৰ পচন্দ অনুসাৰে সৰু ডাঙৰ যিকোনো মাছেই ল'ব পাৰে। এতিয়া মাছকেইডোখৰ ৰঙচুৱাকৈ ভাজিব লাগিব। ইফালে আলু আৰু আমলখিখিনিও বইল হৈ গ'ল, এয়া মই উলিয়াই ল'লোঁ। মাছখিনিও ভজা হৈ গ'ল, এইখিনি মই এতিয়া তেলৰ পৰা উঠাই লৈছোঁ আৰু কেৰাহীত ৰৈ যোৱা তেলখিনিতে এতিয়া তৰকাৰীখন বনাম। তাৰ বাবে তেলত দিলোঁ এয়া 3টা শুকান জলকীয়া। এইকেইটা অকণমান সময় ভাজি ইয়াতে দিম সৰু চামুচেৰে এচামুচ পাঁচফোৰণ। পাঁচফোৰণকেইটা ভালকৈ ফুটিবলৈ দিব লাগিব, তাৰ বাবে এনেদৰে অকণমান সময় লৰাই দিছোঁ। এতিয়া ইয়াতে বাকি দিম বইল কৰা আলু আৰু আমলখিখিনি। এইখিনি মই অলপ ভাঙি দিছোঁ, বাকী পানীখিনি থৈ দিছোঁ, পাছত ব্যৱহাৰ কৰিম। এতিয়া ইয়াতে দিছোঁ জোখমতে হালধি, তাৰপাছত ইয়াত দিব লাগিব জোখমতে নিমখ। এতিয়া আটাইখিনি ভালদৰে মিলাই দিছোঁ। আপোনালোকে এটা কথা মন কৰিব যে আমলখিৰ সোৱাদ অনুসৰিহে কিমান আমলখি ব্যৱহাৰ কৰিব সেইটো নিৰ্ভৰ কৰে। কিছুমান আমলখি বহুত বেছি কেঁহা আৰু কিছুমান আমলখি টেঙা চানিকীয়া থাকে। এতিয়া ইয়াতে মই সৰু চামুচেৰে আধা চামুচ চেনি দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে নিদিওঁ বুলি ভাবিলে নিদিলেও হ'ব। এতিয়া আটাইখিনি আকৌ এবাৰ ভালদৰে মিলাই লৈ ইয়াতে দি দিলোঁ বইল কৰোঁতে ব্যৱহাৰ কৰা পানীখিনি। পানী কিমান পৰিমাণৰ ব্যৱহাৰ কৰিব সেইটো আপোনালোকে কিমান জুলীয়া কৰিব বিচাৰে সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব, তেনেকৈ পানীটো দিব। এতিয়া তৰকাৰীখন ভালকৈ উতলাৰ লগে লগে ইয়াতে দি দিলোঁ আগতে ভাজি থোৱা মাছকেইডোখৰ। এতিয়া এইখিনি এবাৰ লৰাই দি ঢাকোন লগাই 10 মিনিটৰ কাৰণে এইখিনি সিজিবলৈ দিম। 10 মিনিটৰ পিছত ঢাকোন উদঙাই চাইছোঁ, মোৰ তৰকাৰীখিনি এয়া জোখত হৈ গ'ল। এতিয়া এইখিনি মই নমাবই পাৰোঁ। এতিয়া ইয়াতে মই দুটামান পদুনাৰ পাত ছিঙি দিছোঁ এনেদৰে। আপোনালোকে ধনিয়া পাত দিও খাব পাৰে। মই পদুনা পাত দিলে বেছি ভাল পাওঁ কাৰণে পদিনাৰ পাতকে দিছোঁ। আপোনালোকে যদি জোলটো কম কৰি খাব বিচাৰে তেনেহ'লে এই তৰকাৰী কম পানী দি আলু নিদিয়াকৈ কেৱল আমলখিৰে বনাই খাব পাৰে। এই তৰকাৰীখিনি এটা বাতিলৈ উলিয়াই মই এনেদৰে আপোনালোকক পৰিৱেশন কৰি দেখুৱাইছোঁ। এতিয়ালৈকে মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেন্তে হ'লে অনুগ্ৰহ কৰি এটা কমেণ্ট কৰিব আৰু এটা লাইক দি দিব। আৰু এতিয়ালৈকে মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে মোৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে সময়মতে পাব। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। পুনৰ এটি নতুন ৰেচিপিৰে সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে নমস্কাৰ।